Good morning everyone. Welcome back to my another blog. আজি মই ব্ৰেকফাষ্টত বনাব লৈছোঁ পালেঙৰ চিলা। ইয়াৰ বাবে মই লৈছোঁ বইল পালেং, ধনিয়া পাত, কেঁচা জলকীয়া, আদা নহৰু, অজৱাইন, ক'লা জালুকৰ পাউডাৰ, নিমখ, হালধি, 4 চামুচ বেচন, 2 চামুচ চুজি, এটা পিঁয়াজ, এটা বিলাহী আৰু অলপমান ছ'ডা দিছোঁ। এইখিনিক মই অলপকৈ পানী দি এনেধৰণৰ এটা পেষ্ট বনাই লৈছোঁ। ছাইডটোত মই অলপ তেল দি ল' ফ্লেমত এনেদৰে থৈ দিম 2 মিনিটমান। সিজোৱাৰ পাছত এইটো ৰেডি হৈ যাব। মোৰ পালেঙৰ চিলাটো ৰেডি হৈ গ'ল। মই ইয়াক টমেটো কেচাপৰ লগত খাম। আপুনি ইয়াক চাহৰ লগত, কেঁচা ধনিয়া চাটনিৰ লগতো খাব পাৰে। ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব আৰু কেনে পালে মোক কমেণ্টত জনাব। আজি মই লাঞ্চত বনাব লৈছোঁ কাচকলৰ কোফতা। এইটো ৰেচিপি মই মোৰ মাৰ পৰা শিকিছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু কমেণ্ট কৰি জনাব ৰেচিপিটো কেনে লাগিলে। তেন্তে ব'লক ৰেচিপিটো চাই লওঁ। কাচকলৰ কোফতা বনাবলৈ মই ইয়াত লৈছোঁ কাচকল 4টা। মই ইয়াত 2টা হুইচেল মৰাই এনেদৰে বইল কৰি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ লৈছোঁ আৰু ধনিয়া পাত এইখিনি, পিঁয়াজ 2টা, বিলাহী, 10টামান নহৰু আৰু 10টামান জলকীয়া, 3 চামুচ বেচন, বিলাহী, কেঁচা জলকীয়া, আদা, এই 3টাক মই একেলগে মিক্স কৰি এটা পেষ্ট বনাই লৈছোঁ। এইখিনি আদা নহৰু পেষ্ট, 2 চামুচ ক্ৰীম, 3 চামুচ বেচন, এনেদৰে মই পিহনা এতিয়া এই কলখিনিত পিঁয়াজ আধা ইয়াত দি দিম। আধাখিনি পিঁয়াজ মই গ্ৰেভিত ইউজ কৰিম। আদা নহৰু পেষ্ট অলপমান হালধি, অলপমান ধনিয়া, নিমখটো চাই ল'ব, নিমখটো সোৱাদ অনুযায়ী দিব। ইয়াত মই এতিয়া 3 চামুচ বেচন দিম। এতিয়া মই এইখিনি কোফতাৰ কাৰণে এই পেষ্টটো মই ৰেডি কৰি লৈছোঁ। এতিয়া ইয়াত অলপমান পানী দিব লাগিব। এইখিনি মই সৰু সৰু ৰোল বনাই ডিপ ফ্ৰাই কৰি ল'ম। এতিয়া এইটো মোৰ ৰেডি হৈ গ'ল। হাতটো অলপমান মই তিয়াই লৈ সৰু এনেদৰে সৰু মই এইটো সাইজৰ ৰোল বনাই লৈছোঁ। দি তেলটো গৰম কৰি লৈছোঁ। এতিয়া তেলত এটাকৈ এই কোফতাখিনি দি দিম। গেছটো মই মিডিয়াম ফ্লেমত থ'ম। এইখিনি মই গোল্ডেন ব্ৰাউন কালাৰ অহালৈকে মই ভালদৰে ইয়াক ডিপ ফ্ৰাই কৰি ল'ম। তেল গৰম কৰি ইয়াত জিৰা দিছোঁ, হিং দিছোঁ, পিঁয়াজখিনি দি দিম। এতিয়া পিঁয়াজখিনি অলপখিনি আছিলে যে সেইখিনি মই ইয়াত গ্ৰেভিটোত ইউজ কৰিছোঁ। পিঁয়াজখিনি অলপমান লাইট ব্ৰাউন হোৱাৰ পাছত মই ইয়াত আদা নহৰুখিনি দি দিছোঁ। টমাটাৰ পিউৰিখিনি দি দিছোঁ। এতিয়া ইয়াত হালধি, ৰঙা জলকীয়া,
জিৰা, গৰম মছলা, ধনিয়া পাউডাৰ গোটেইখিনি মই দি দিলোঁ আৰু নিমখটো সোৱাদ অনুযায়ী দি লৈছোঁ। এতিয়া গোটেইখিনি মই তেতিয়ালৈকে গ্ৰেভিটোৱে যেতিয়া অইলটো এৰি দিব তেতিয়ালৈকে মই এইখিনি ভাজি থাকিম। ইয়াত অলপমান পানী দিছোঁ যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া ইয়াত 1 গিলাচ পানী দি দিছোঁ। গ্ৰেভিটো মই অলপমান পানীত 1 গিলাচ দি পিনে এনেদৰে থৈ দিছোঁ। 5 মিনিটৰ পাছত ইয়াত মই কফতাখিনি দি দিম। এতিয়া গেছটো অফ কৰি কফতাখিনি মই ইয়াত দি দিছোঁ। এতিয়া ইয়াত দিম ধনিয়া পাত, অলপমান মই ইয়াত ক্ৰীম দি দিছোঁ। ফটকা ফুটাইছে ইয়া। তনিষ্কা তুমি কি কৰিছা? তনিষ্কা খেলিছা? এইপিনে চোৱা, এইয়া আমাৰ তনিষ্কা। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। যদিহে আপুনি মোৰ চেনেলটোত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।